Jedi Senior Secondary School তৃতীয় শ্ৰেণীৰ ছাত্ৰী শ্ৰদ্ধাৰ আজি সভাৰ বিচাৰক মণ্ডলী শিক্ষাগুৰুসকল তথা ছাত্ৰ ছাত্ৰীসকল আজি মোৰ বক্তৃতাৰ বিষয় শ্ৰীমন্ত শংকৰদেৱ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যায় কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু অসমত এক শৰণীয়া ভাগৱতী ধৰ্মৰ প্ৰৱৰ্তক তথা প্ৰচাৰক শ্ৰীমন্ত শংকৰদেৱৰ নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত 1449 চনত জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধিয়া। সৰুতে মাক দেউতাকক হেৰুৱা শংকৰদেৱক আইতাক খেৰসুতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল। পঢ়া-শুনাৰ প্ৰতি অমনোযোগী শিশু শংকৰক 12 বছৰৰ বয়সতহে গুৰু মহেন্দ্ৰ মণ্ডলীৰ কুলত নামভৰ্তি কৰোৱা হৈছিল। কিন্তু আশ্চৰ্যৰ কথা পঢ়াশালীলৈ কেইদিনমান গৈয়ে শংকৰে স্বৰবৰ্ণ ব্যৱহাৰ নকৰাকৈ এটা সুন্দৰ কবিতা লিখি উলিয়াইছিল। কবিতাটো আছিল কৰতল কমল কমল দলনয়ন। অতি কম সময়ৰ ভিতৰতে তেওঁ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণত ব্যুৎপত্তি লাভ কৰিছিল। শংকৰদেৱে ৰচনা কৰা কাব্য হৈছে অমৃত মন্থন, অজামিল উপাখ্যান, হৰিচন্দ্ৰ উপাখ্যান ইত্যাদি। অংকীয়া নাটসমূহ হৈছে কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, ৰাম বিজয়, পাৰিজাত হৰণ, পত্নী প্ৰকাশ ইত্যাদি। তাৰোপৰি বৰগীত, ভটিমা আদি সৰ্বোত্তম সাহিত্য কৰ্ম। কীৰ্তন হৈছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। তদুপৰি নামঘৰ আৰু ভাওনা হৈছে তেখেতৰ অনবদ্য অৱদান। মধ্যযুগত অন্যায় আৰু অন্ধবিশ্বাসে আৱৰি ৰখা সময়তে ঈশ্বৰৰ অৱতাৰী এই পুৰুষজনৰ জন্ম হৈছিল। সমাজখনক একতাৰ টোলেৰে বান্ধি ৰাখিবলৈ তেখেতে চিন্তা কৰিছিল। বিভিন্ন সুকুমাৰ কলাৰ মাধ্যমেৰে জনগণক তেওঁ আকৰ্ষণ কৰিছিল। অৰ্থনৈতিকভাৱে কোণাহত পৰা সমাজখনক সকাহ দিবৰ বাবে তেওঁ নাম ধৰ্ম প্ৰচাৰ কৰিছিল, যাতে ব্ৰাহ্মণ্য ধৰ্মৰ নামত অযথা মোটা অংকৰ খৰচ নহয়। নাম ধৰ্ম অত্যন্ত সৰল আৰু অনাড়ম্বৰ। বেজবৰুৱা দেৱৰ ভাষাত উজু অথচ অমূল্য ধৰ্ম। 33 কোটি দেৱতাক ভাগে ভাগে আৰাধনা কৰাতকৈ এজন ঈশ্বৰক উপাসনা কৰাই এই ধৰ্মৰ মূল মন্ত্ৰ, অৰ্থাৎ একদেৱ একোপেয় একবিনে নায়কেয়। কিন্তু পৰিতাপৰ বিষয় আমি এতিয়াও গুৰুজনাৰ এই অমৃত আদৰ্শৰ উচিত মূল্য দিব পৰা নাই। বলি বিধান পথাৰৰ পৰা আঁতৰি আহিব পৰা নাই। গুৰুজনাৰ অমৃত বাণী উপলব্ধি কৰিব পৰা নাই যে কুকুৰৰ শৃংগালত গড়ৰ আত্মাৰাম জানিও সবাকো পৰি কৰিবা প্ৰণাম। যদি আমাৰ গুৰুজনা এই অসমত জন্মগ্ৰহণ নকৰি পৃথিৱীৰ আন ঠাইত জন্ম ল'লেহেঁতেন তেন্তে হয়তো তেওঁক জগতগুৰুৰূপে প্ৰতিষ্ঠা লাভ কৰিলেহেঁতেন। সেয়াই মই মোৰ বক্তৃতাটি সামৰণি মাৰিছোঁ। ধন্যবাদ।